আৰু চাওক কিমান ধুনীয়া লাগিছে চিনেৰীবিলাক আৰু ছাইডবিলাক চাওক কিমান ধুনীয়া এটা পৰিৱেশ আৰু ইমান ধুনীয়া এটা পৰিৱেশত চাবলৈ আমাৰ এইবিলাক কপাল হয় চাওক কিমান ধুনীয়া লাগিছে আৰু আমি আহি গ'লোঁ হয় খ্ৰীষ্টমাছ চাবৰ কাৰণে আৰু ৰাতি আহি আছোঁ আমি তাত প্ৰায় এতিয়া 7টা বাজি গ'ল আহিছোঁ আমি আৰু মই আৰু চবেই আহি আছোঁ আমি একেলগতে লগ খাই আৰু খবৰটো পোৱাই নাই অলপ এক পাক ঘূৰিম তাৰপিছত যাম ভাত খাবৰ কাৰণে মই অলপ দেৰি নকৰোঁ আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু চাই থাকক আপোনালোকে কেমেৰাটো বেক কৰি কিনে দি আছোঁ আপোনালোকক আৰু চাওক কিমান এটা ধুনীয়া পৰিৱেশ হয় আৰু এয়া চাওক কিমান ধুনীয়া সজাইছে হয় চাইডৰ দামটো এনেকৈ সজাইছে হয় বহুত ভাল লাগিছে হয় চাবৰ কাৰণে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তেতিয়া গম পাব যে কেনেকুৱা হেৰি হৈ আছে আৰু আমি আহি আছোঁ হয় এতিয়া চাবৰ কাৰণে এতিয়া চাওক কিমান দিনৰ গোটেই হৈছে কি বঢ়িয়া লাগিছে ৰাতি আহিছোঁ যদিও এতিয়া চাওক চাৰি স্পটত কিমান ধুনীয়া লাগিছে বহুত বঢ়িয়া লাগিছে বহুত বঢ়িয়া হয় চাবৰ কাৰণে আৰু এইপিনে কিবা হেৰি চলি আছে হয় তাকে চাবলৈ আহি আছোঁ আমি আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে সেইটো চাওক ভিডিঅ'টো আৰু ধৰক মই আহিলোঁ কেৰেলা এতিয়া ত্ৰিশূৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ হয় আৰু এটা ব্লগ ভিডিঅ' বনাবলৈ বহুত কষ্ট হয় আৰু ভিডিঅ' বহুত দিন বনাব পৰা নাছিলোঁ হয় ভিডিঅ' আজি 4-5 মাহ হৈ গ'ল আজি ভিডিঅ' বহুত দিন আপলোড দিব পৰা নাছিলোঁ সেইটোৰ পৰা ভাবিলোঁ আজি ভিডিঅ'টো বনাওঁ ইয়াৰ পৰাই আৰু 4-5 মাহ বেছি হৈ গ'ল কিন্তু ভিডিঅ' আপলোড দিব পৰা নাই আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব ভাল পাব চাই আৰু কি হ'ল তাৰমানে এনেকৈ তাৰমানে 4 স্পট এনেকৈ তাৰমানে সজাই কিনে ৰাখিছে হয় বহুত ভাল লাগিছে দেখি চাওক কিন্তু নাহিম বুলি আহিছিলোঁ আজি ভাবিলোঁ ভিডিঅ' আপলোড দিয়া নাই আজি 3-4 মাহ ওপৰত হ'ব ভিডিঅ' আপলোড দিব পৰা নাই কিন্তু ওলাবলৈ সময় নাই আমাৰ মানে কাম হৈ আছে আৰু আমি সেইটো ভাবিলোঁ যে যেতিয়া ওলাই আহিলে এপাক তাকে ভিডিঅ'টো বনাই লৈ যাওঁ আৰু আপোনালোকেও চাওক ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰি নিশ্চয় জনাব কিমান ধৰি লওক চাওক জেগাবিলাক ভাল হৈছে জেগা আৰু এনেকৈ চাওক কিমান ভিৰ হৈছে আজি খ্ৰীষ্টমাছ বুলি আজি চব মানুহ ওলাই আহিছে আৰু কিমান ধুনীয়া লাগিছে আৰু চাওক কিমান ভিৰ লাগিছে এই গাড়ী বহুত ট্ৰাফিক জাম হৈছে চাৰ্ভিছ কথা এনেকৈ হয় গাড়ীৰ ট্ৰাফিক জাম লাগি আছে আৰু এইবাৰ হ'ল শিৱ মন্দিৰ চাওক এইখন আছে শিৱ মন্দিৰ চাওক কিবা ৰবটৰ গোটেই বনাইছে কিমান ধুনীয়া লাগিছে চাব কাৰণে চাওক বহুত ধুনীয়া লাগিছে আমি আহি পাই গ'লি মন্দিৰ মুখত এইভাগে গ'ল আমাৰ শিৱ মন্দিৰ আৰু গেট আছে 3খন আছে গেট এইখন আৰু সেইটো চাইডে সেইপিনে এখন 3খন গেট হয় আমি এতিয়া এই 2 নম্বৰ গেটত ৰখিছোঁ আৰু এতিয়া 3 নম্বৰ গেটত যাম তাৰপিছত 1 নম্বৰ গেটত যাম আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট কৰি নিশ্চয় জনাব আৰু চাওক গৰমত কিমান ঘামি হেৰি হৈছে চেপচেপিয়া হৈছে গৰমত ইমানেই তাৰমানে গৰম হৈছে এতিয়া অসমত কি কৰিব আজি অসমত বৰষুণ দিছে ঠাণ্ডা হৈছে বহুত ঠাণ্ডা হৈছে আৰু আমি ইয়াৰ পৰা সোনকালে যাম আৰু লগৰীয়াখিনি চেল্ফি উঠাই আছে এনেকৈ চেল্ফি উঠাইছে তাকে মোক কৈছে চেল্ফি উঠাওঁ মই কিন্তু চেল্ফি নুঠাওঁ এতিয়া যাম আমি সেই চাইডে আৰু এভাগ আছে মন্দিৰ সেইভাগ চাওক একদম চিধা সেই আছে এভাগ শিৱ মন্দিৰ আৰু এনেকুৱাই পৰিৱেশটো 4 স্পট চাওক বহুত ধুনীয়া লাগিছে আৰু এইখন হ'ল মেইন 2 নম্বৰ গেট এইখন তাৰমানে বছৰেকত একবাৰে খোলে সেইখন গেটখন যিখন দেখিছে সেইখন তাৰমানে বছৰেকত এবাৰে খোলে তাত তাৰমানে হাতী উলিয়াব সেইপিনৰ পৰা আৰু ৰাতি আন্ধাৰ ইমান আমাক লাইট জ্বলি আছে হ'লেও তেওঁ যিমানটো পাৰে সিমানটো দেখাব চেষ্টা কৰে আৰু মানুহ চাওক কিমান বহি আছে ছাইডত চাৰিওকাষে মানুহ বহি আছে আৰু বহুত ভাল লাগিছে থাকিবই বা দেখি বহুত ধুনীয়া লাগিছে চাওক মই কেমেৰাটো জুম কৰি দিছোঁ কিমান দূৰলৈকে মানুহ দেখিছে চাওক আন্ধাৰত যদিও চাওক কিমান ধুনীয়া লাগিছে সকলো ৰাইজ বহি আছে চাওক চাৰিওদিশে চাব এনেকৈ মানুহ দেখিব চবফালে চাওক চব পিনে কেমেৰা ঘূৰাইছোঁ চব পিনে মানুহেই আছে চাওক কিমান মানুহ আছে ইয়াত চাওক ওম নমঃ শিৱায় ইয়াৰ পৰা আমি যাব লাগে ইমান মানুহ পৰুৱা গোটেই মানুহ আছে চাওক কিমান মানুহ আছে হয়
গোটেই পৰুৱা গোটেই হৈছে মানুহ ইমানেই মানুহ বাপৰে বা ইমান মানুহ হ'লে কেনেকৈ হ'ব এনেকুৱা গৰমত কিন্তু অলপ প্ৰব্লেম হ'ব কিন্তু লাহে লাহে বৰষুণো পৰিছে বাৰু আমি ইয়াৰ পৰা সোনকালে যাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান সোনকালে কিন্তু বৰষুণ আহি গ'ল হয় আৰু মেইনটো হ'ল এই ইয়াতে এয়া চাওক কিমান ধুনীয়া সজাই থৈছে এইটোৱে হ'ল মেইন মালটো বৰদিনৰ খ্ৰীষ্টমাছৰ মেইন ৰজাটো তাতে সজাই থৈছে হয় ধুনীয়াকৈ আৰু জেগাবিলাক চাওক বহুত ভাল লাগিছে হয় একদম কি ক'ব ইমান ধুনীয়া লাগিছে তাৰমানে লাষ্ট আৰু ফিনিচিং আমি আহি আছোঁ বৰ্তমান ৰুমলৈ টাটা বাই বাই গুড নাইট